Children, আজি মই তোমালোকৰ বাবে এক্টিভিটিজখিনি লৈ আহিছোঁ তেন্তে ব'লাচোন মই কৈ যাম তোমালোকে চাই যাবা লেটছ ষ্টাৰ্ট এক্টিভিটি 1ত আছে হোৱাট ইজ দ্য নেম অফ দ্য স্কুল স্কুলখনৰ নাম কি স্কুলখনৰ নাম আছিল শান্তিপুৰ LP স্কুল কুৱেশ্যন নম্বৰ বিটো আছিল হোৱাট ইজ দ্য স্কুল চেলিব্ৰেটিং স্কুলত কি পাতিছিলে The school is celebrating Shilpi Divas. স্কুলত শিল্পী দিৱস পাতিছিল Who are coming to attend the function? The functionলৈ কোন কোন আহিছিল Parents, guardians and children from nearby schools have also come to take part in the function. কোন কোন আহিছিলে Parents আহিছিলে মাক দেউতাক আহিছিলে আৰু গাৰ্জেনসকল আহিছিল অভিভাৱকসকল আৰু ওচৰৰ স্কুলবিলাকৰ পৰা ল'ৰা ছোৱালীটো ফাংচনত অংশগ্ৰহণ কৰিবলৈ আহিছিল কুৱেশ্যন নম্বৰ ডিটো আছিল হোৱাট আৰ দ্য চিলড্ৰেন গোয়িং টু পাৰফৰ্ম ল'ৰা ছোৱালীবিলাকে কি প্ৰদৰ্শন কৰি দেখুৱাইছিল দ্য চিলড্ৰেন আৰ গোয়িং টু পাৰফৰ্ম ছংছ এণ্ড ডান্সেছ ল'ৰা ছোৱালীবিলাকে গান আৰু নাচ প্ৰদৰ্শন কৰি দেখুৱাইছিল Thank you for watching this video. Bye bye.